প্ৰথম কথা, শিশু এটাই মোবাইলটো আমাক প্ৰথমতে খুজি নলয়, আমি নিজে দিওঁ। আমি দিয়াৰ ফলত শিশুৰ এটা অভ্যাস গঢ়ি উঠে যে মোবাইলটো নহলে ভাত নাখাওঁ বা মোবাইলটো নহলে অমুক নকৰোঁ। তেনেকুৱা ধৰণৰ অভ্যাসবিলাক আমি গঢ়ি তোলো শিশু এটাক। গতিকে সেই দিশৰ পৰা ভুল আমাৰ থাকে। আমি নিজৰ সময়ৰ অজুহাতত আমি ব্যস্ততাৰ দোহাই দি শিশুসকলক অভ্যস্ত কৰি পেলাওঁ। আমি নিজৰ ভুল সংশোধন কৰিব লাগে প্ৰথম কথা। দ্বিতীয়তে আমি কিতাপৰ সৈতে এটা সম্পৰ্ক শিশুক নিজেই কৰি দিব পাৰোঁ। আমি যদি শিশু আলোচনীবোৰ মাহেকৰ মূৰত এখন হ'লেও শিশুক তুলি দিওঁ বা ছবিসমূহ চাবলৈ দিওঁ, তেনেকৈ শিশুৰ কিতাপৰ সৈতে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিব বুলি মই ভাবোঁ। আমি যেনেকৈ আমাৰ সময়ছোৱাত মৌচাক, অকণি অগ্ৰদূত, জিজ্ঞাস, অন্যান্য ধৰণৰ আলোচনীৰ সৈতে এটা সম্পৰ্ক গঢ়ি তুলিছিলোঁ, তেনেকুৱা এটা সম্পৰ্ক আমি পিতৃ মাতৃ হৈ আজিৰ শিশুক দিব লাগিব। তেতিয়া হয়তো মই ভাবোঁ 10জনৰ 8জন শিশুৱে মোবাইল আদি চাবলৈ এৰি দিব।